আজি ঘৰতে নিজে জোতা এযোৰ বনালো মানে মই আজি প্ৰথমতে ৰাতিপুৱাই উঠি চিংৰা এটা আৰু চাহ একাপ পেটত ভৰাই ললো গাইছ বিহু আহিছে নহয় বিহু আহিছে কাৰণে আইতাই পৰা এইফালে তিল ধুই আছে এইখিনি তিল পিঠা বনাব লাগিব যে সেইকাৰণে মই তিল ধুই আছো আৰু এইখিনি মানে তিল পিঠা বনাব আকৌ তিলৰ লাডু বনাব সেইকাৰণে মানে পুৰা তিলখিনি ধুই আছে এতিয়া তাৰপিছত লগৰকেইটা আহিলে বোলে অকণমান ফুৰি আহোঁ সেইকাৰণে বোলো ব'ল ফুৰিকে আহোঁ কিন্তু ফুৰিবলৈ গৈ অৱস্থা চাওকচোন ঠেলিব লগা হৈছে মানে তেল খতম আৰু তেল চেল ভৰাই আমি আহি পালো আমাৰ নদীৰ ওচৰত মানে আমাৰ বেলেগ জেগাতকে নদীৰ ওচৰলৈ অহাহে বেছি হয় আৰু নদীৰ ওচৰত অকণমান ষ্টাইল দি পেলাই ভিডিঅ' এটা বনাই আৰু তাৰ বেছি দিনকৈ আমি ঘৰৰ ফালে ওলাই দিলোঁ মানে আমাৰ ইটো একাউণ্টৰ বাবে ফানি ভিডিঅ' বনাব আছিলে যে সেইকেইটাও বনাই ল'লো ভিডিঅ' বনাই মেলি আহি পালো সি ঘৰ আহিয়ে মই বাইকখনলৈ ওলাই দিব লগা হ'ল মানে পাপাই মোক কিবা আনিব পঠিয়াইছে সেইকাৰণে মই মোৰ মডিফাই বাইকখনলৈ গৈ আছো আনিবলৈ তাৰপিছত আহি পালো মই দোকান আৰু দোকানৰ পৰা মই কালাৰফুল পেপাৰ লৈছো আৰু লগতে মই আঠা এটাও লৈ লৈছো মানে কিয় লৈছো মই আপোনালোকক দেখাই আছো ৰ'ব মানে এনেকৈ কালাৰফুল জোতা এযোৰ বনাই আছো বিহু আহিছে যে গাইজ বিহুত পিন্ধিবলৈ আকৌ নহ'লে কিনি নিদিয়ে বোলে এবাৰ মোক জোতা আৰে গাইজ এনেই কৈছো মানে আমাৰ ইয়াত ভাওনা আছে যে মানে ভাওনাত নাচোতে পিন্ধিবলৈ মানে জোতা লাগে যে সেইকাৰণে মানে জোতাই বনাই আছো